Hello guys, good evening. আজি বৰ গৰম সেইকাৰণে আমি অলপ বাহিৰতে ওলাই মেলি এয়া বাহিৰৰ বতাহ খাই আছোঁ, গছ-গছনি বতাহ খাই আছোঁ। আপোনালোকলৈ এটি ধুনীয়া সৰু ভিডিঅ' দেখুৱাম। আপোনালোকে আমাৰ ভিডিঅ'টো ধুনীয়াকৈ চাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটি ভাল পালে ছাবস্ক্ৰাইব কৰি দিব। ইমান গৰম কাম কৰি কঁকালটোকে বিষাইছে পাই। তাহাঁতৰ ঘৰলৈকে ওলাই যাওঁ, চাহ পানী অকণমান খাবলৈ পাম নে নাপাম পাই। দেখিছ মই যাবলৈ লৈছোহে, গৰুকেইটা আহি পালেহি, কামৰে অন্ত নাই। তহঁতি দানা খাই থাক, মই অকণমান দৌৰাই মাৰি আহোঁগৈ। পাছতে মই তহঁতক বান্ধি দিম, তহঁতি আকৌ কলৈকো নাযাবি দেই, থাকিবি দেই চুপচাপ। দানা খাই হ'লে চিধা গোহালিলৈ যাবিগৈ। গৰুকেইটা বান্ধ, মই অকণমান ধুলুৱা মাৰি আহোঁগৈ, মোৰ যে কঁকালটো বিষ হয়। গৰুকেইটা বান্ধিবলৈ কৈছিলোহে, নাই বন্ধা। বান্ধ পটাপট বান্ধ। মই চাহ পানী অকণমান খাবলৈ আহিছিলোঁ, তাহাঁতি আকৌ নিদিলেই। ইমান সময় বহিলো, বোৱাৰীজনী চাহ পানী অকণমানকে খোজোগে আৰু। চাহ পানী অকণমান দেচোন, আজি এবেলাও চাহ পানী খোৱা নাই পাই। এহেঁতকো ইমান সময় বহিলো, চাহ পানী অকণমানো দিয়া নাই পাই। পাৰি চাহ পানী অকণমান দে, বৰ ভোক লাগিছে পাই। বোৱাৰী চাহ পানী অকণমান দে, মোৰ পিয়া লাগি গৈছেগে। এহেঁতকো ইমান সময় বহিলো, চাহ পানী অকণমানো দিয়া নাই। আমাৰ ঘৰলৈ আহিলে আকৌ খাবলৈ দিওঁ, মই আকৌ তাহাঁতৰ ঘৰলৈ আহিলে আকৌ খাবলৈ নিদিয়েহে। বোৱাৰী সোনকালে দে, মোৰ টেটুটো শুকাই গৈছেগে। বোৱাৰীজনীক ইমানকে মাতি আছো, মতা নাই, চাহ পানী অকণমানো দিয়া নাই। হপাই ভিতৰত গৈ মোবাইলটো লৈ মেলি